গাইজ এইখন চাইনা আৰু এইখন হ'ল চাইনাৰ এখন টিয়াৰ 1 চিটি চংকিং কিন্তু এটা আচৰিত কথা আপোনালোকে জানেনে চাইনাৰ এইখন চিটি 2021 চনৰ পিছতে টিয়াৰ 1 চিটিৰ নাম পাইছিল আৰু টিয়াৰ 1 চিটি মানে যেনে দিল্লী মুম্বাই এনেকুৱা ডাঙৰ ডাঙৰ চিটিবিলাকক টিয়াৰ 1 চিটি বুলি কয় আৰু যদি আমি ইয়াক ভাৰতৰ টিয়াৰ 1 চিটিৰ লগত কম্পেয়াৰ কৰোঁ আমি কি দেখা পাওঁ ভাঙা ৰাস্তা জাবৰৰ দম অলপ বৰষুণ দিলেই বানপানী আৰু খোৱা পানীৰ অভাৱ আৰু বহুত কিবা কিবি আজি চাইনা পৃথিৱীৰ সকলোতকৈ পাৱাৰফুল এখন দেশ কিন্তু ভাবি চোৱা আজিৰ পৰা 40 বছৰ আগত চাইনা এখন এনেকুৱা দেশ আছিল য'ত দুখীয়া মানুহৰ সংখ্যা 90%ৰো বেছি আছিল কিন্তু 1978 চনত চাইনাত কিছুমান এনেকুৱা ইকনমিক চেঞ্জ আনিছিল যাৰ পিছত প্ৰায় 800 মিলিয়নৰো বেছি মানুহ প্ৰভাৰ্টি লাইনৰ পৰা বাহিৰত ওলাই আহিছিল মানে দৰিদ্ৰ সীমাৰেখাৰ ওপৰত আহিছিল 1978 চনত চাইনাৰ গ্লোবেল জিডিপি য'ত 2% আছিল সেই চাইনা আজি 18%তকৈও বেছি গ্লোবেল জিডিপিত কণ্ট্ৰিবিউশ্যন কৰি আছে দুখীয়া য'ত 90%ৰো বেছি আছিল সেই এতিয়া 1%ৰ তলত দুখীয়া মানুহ আছে আৰু আজি চাইনা পৃথিৱীৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট ইকনমি আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম চাইনা ভাৰততকৈ বেলেগ কিয় চাইনাৰ পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কোৱাৰ আগত এই দুটা ক্লিপ চাই লোৱা এই ক্লিপ দুটাত দুয়োখন দেশৰে টিয়াৰ 1 চিটিৰ ভিডিঅ' দেখাইছোঁ তোমালোকে নিজে কম্পেয়াৰ কৰা কোনখন চিটিৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এডভান্স লাগিছে আৰু কোনখন চিটিৰ মানে ক্লিন লাগিছে আৰু এডভান্স লাগিছে ইয়াত কোনো সন্দেহ নাই যে বৰ্তমান চৰকাৰে ট্ৰান্সপৰ্টেশ্যনৰ ওপৰত বহুত গুৰুত্ব দি আছে কিন্তু চাইনাৰ লগত তুলনা কৰিবৰ কাৰণে এতিয়া আমাক বহুত সময় লাগিব চাইনা য'ত পৃথিৱীৰ ভিতৰত সকলোতকৈ ফাষ্ট ট্ৰেইন লগতে 45,000 কিলোমিটাৰতকৈ বেছি দীঘল হাই স্পীড ৰেল নেটৱৰ্ক আছে যি চীনৰ মেজৰ চিটিবিলাকক কানেক্ট কৰে আৰু ৰেলৱে টেকন'লজিৰ কথা ক'ব গ'লে চাইনাত ড্ৰাইভাৰলেছ ট্ৰেইন যাৰ 2022 চনৰ উইণ্টাৰ অলিম্পিক্সত ইয়াৰ ডেমনষ্ট্ৰেশ্যন দিছিল লগতে মেগনেটিক লেভিটেশ্যন ট্ৰেইন যি মাটিত নলোৱাকৈ চুম্বকৰ ওপৰত চলে যাৰ হাইয়েষ্ট স্পীড 600 কিলোমিটাৰ পাৰ আৱাৰতকৈ বেছি 2020 চনত চাইনাই $2.5 ট্ৰিলিয়ন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে ইনভেষ্টমেণ্ট কৰিছিল আৰু যাৰ তুলনাত ভাৰততো ইনভেষ্টমেণ্ট কৰিছিল কিন্তু আমি ইয়াৰ ৰিটাৰ্ণ অফ ইনভেষ্টমেণ্টৰ কথা যদি কওঁ বিহাৰৰ ফ্লাইঅভাৰ আৰু দিল্লীৰ ছাবৱে আৰু ট্ৰেইন এক্সিডেণ্টবিলাক দেখিলেই গম পাওঁ তাৰ পৰা কিমান ৰিটাৰ্ণ আহিছে আমাৰ আৰু যদি ক্লিননেছৰ কথা ক'ব যাওঁ ভাৰতৰ ডাঙৰ ডাঙৰ চিটিবিলাক কিমান চাফ সকলোৱে জানেই দিল্লীৰ নিচিনা চিটিত ডাঙৰ ডাঙৰ জাবৰৰ পাহাৰ আৰু গুৱাহাটীত কিছুমান এনেকুৱা জেগা আছে য'ত গোন্ধৰ কাৰণে যাব নোৱাৰি এফালে যাবা পেচাবৰ গোন্ধ সেইফালে যাবা জাবৰৰ গোন্ধ আৰু এইবিলাকত আমাৰ চৰকাৰ আৰু জেনেৰেল পাব্লিক সকলোৰে মানে সমানেই হাত আছে পাব্লিক টয়লেট আৰু ডাষ্টবিনৰ অভাৱ আৰু য'ত এইখিনি ব্যৱস্থা আছে তাত আকৌ আমাৰ ইণ্ডিয়ান মোডটো এক্টিভেট হৈ যায় আমাৰ ভাৰতৰ মানুহে ক্ৰিকেটৰ ৱৰ্ল্ড কাপখন চাওঁতে নিজকে প্ৰাউড ইণ্ডিয়ান বুলি ভাবে আৰু বাকী সময়ত কি কৰে পান মছলা গুটকা তামোল পাণ এইবিলাক খাই য'তে ত'তে পিক পেলাই দেশখন লেতেৰা কৰি থাকে আৰু ডাষ্টবিন কি বস্তু বহুতে নাজানেই য'তে ত'তে পেলনীয়া বস্তুবিলাক পেলাই দেশখন লেতেৰা কৰি থাকে আৰু তাৰ তুলনাত যদি আমি চাইনাক চাব যাওঁ ভূষণ পাঠক নামৰ এজন অসমৰ ইউটিউবাৰ তেওঁ চাইনাত গৈ ভিডিঅ' আপলোড কৰি আছে আৰু তেখেতৰ ভিডিঅ' চালে গম পোৱা যায় চাইনা কিমান ডেভেলপ আৰু কিমান ক্লিন আৰু এই ইউটিউবত এনেকুৱা বহুত ভিডিঅ' এভেইলেবল আছে য'ত চালেই মানে গম পোৱা যায় চাইনা কিমান ক্লিন যিকোনো এখন দেশৰ ডেভেলপমেণ্টৰ কাৰণে সকলোতকৈ ইম্পৰ্টেণ্ট বস্তুটো হ'ল এডুকেশ্যন আৰু আমাৰ এডুকেশ্যন চিষ্টেমটো এনেকুৱাকৈ বনোৱা আছে যে 80-90% নাম্বাৰ লৈ বাছ পাছহে কৰিব লাগে আৰু চাকৰি এটা লৈ জীৱনটো কটাব লাগে বাছ এইখিনিয়ে স্কিল বেছড এডুকেশ্যন বুলি আমাৰ ইয়াত একোৱেই নাই আৰু যিটো ITI আছে আৰু কিছুমান এনেকুৱা স্কিল বেছড কিছুমান প্ৰগ্ৰেম আছে আৰু তাত মেক্সিমামে চাৰ্টিফিকেটৰ কাৰণেহে যায় কোনো স্কিল শিকিবলৈ নাযায় কাৰোবাৰ যদি চাইণ্টিষ্ট হ'ব মন আছে আৰু যদি কাৰোবাৰ এক্টিং কৰিব মন আছে দুয়োটাই সেই একেই বস্তু পঢ়িব লাগিব মেট্ৰিক পাছ নকৰালৈ তাৰ তুলনাত যদি চাইনাত চাব যাওঁ তাৰ ল'ৰা ছোৱালীক বেছিক এডুকেশ্যনৰ লগত স্কিল বেছড এডুকেশ্যনো দিয়া হয় আৰু এই দুটা ভিডিঅ' চালেই গম পাবা ইণ্ডিয়া আৰু চাইনাৰ এডুকেশ্যন চিষ্টেমটোৰ মাজত কিমান ডিফাৰেঞ্চ দেখা পাবা হেল্থ কেয়াৰৰ কথা ক'ব গ'লে চাইনাৰ হেল্থ কেয়াৰ আমাতকৈ বহুত ওপৰত আছে কাৰণ চাইনা আৰু ইণ্ডিয়াৰ হেল্থ কেয়াৰ চিষ্টেমত ইনফ্ৰাষ্ট্ৰাকচাৰ এক্সেচিবিলিটি এফৰ্ডেবিলিটি আৰু কোৱালিটিৰ মাজতো বহুত পাৰ্থক্য আছে চাইনাই হেল্থ কেয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰত বহুত বেছি ইনভেষ্টমেণ্ট কৰিছে আৰু তাৰ হস্পিটেলত এডভান্স মেডিকেল ইকুইপমেণ্ট আৰু লগতে ভাল মেডিকেলৰো সুবিধা আছে যাৰ তুলনাত চাব গ'লে ভাৰতত ডাঙৰ চিটিবিলাকতহে ডাঙৰ ডাঙৰ প্ৰাইভেট হস্পিটেল আছে কিন্তু সেই প্ৰাইভেট হস্পিটেলৰ ট্ৰিটমেণ্ট সকলোৰে বাবে এফৰ্ডেবল নহয় গভৰ্ণমেণ্ট হস্পিটেলত ফ্ৰী আৰু কম খৰচত
টাইমত চিকিৎসা হৈ যায় কিন্তু সকলো জায়গাতে মানুহৰ ক্ৰাউডেৰে ভৰি থাকে আৰু ৰুৰেল এৰিয়াবিলাকত চাব গ'লে এতিয়াও ভাল মেডিকেলৰ সুবিধা নাই চৰকাৰে আয়ুষ্মান ভাৰত স্কিমৰ লগত হেল্থ কেয়াৰ সকলোৰে কাৰণে এক্সেসিবল কৰিব চেষ্টা কৰিছে কিন্তু চাইনাৰ লগত কম্পেয়াৰ কৰিব গ'লে এতিয়াও বহুত পিছত আছে ৰিপৰ্ট মতে 2020 চনলৈ চাইনাৰ প্ৰায় 90% মানুহৰ লগতে হেল্থ ইন্সুৰেন্স আছিল আৰু তাৰ তুলনাত চাব গ'লে এতিয়াও ভাৰতত মাত্ৰ 37% মানুহৰ লগতে হেল্থ ইন্সুৰেন্স আছে আৰু তাৰো বেছিভাগ ডাঙৰ চিটিৰ মানুহৰহে আছে গাঁও অঞ্চলৰ মানুহৰ এতিয়াও সিমান হেল্থ ইন্সুৰেন্স নাই যেনেকৈ আমাৰ ভাৰতৰ বহুত ডাউন সাইড আছে ঠিক তেনেকৈ চাইনাৰো কিছু ডাউন সাইড আছে আৰু তাৰ ভিতৰত প্ৰথম তাৰ ওয়ার্ক কালচাৰ চাইনাৰ কোম্পানী বিলাকে 996 ওয়ার্ক কালচাৰটো বহুত ফলো কৰে যাৰ মানে ৰাতিপুৱা 9টাৰ পৰা ৰাতি 9টালৈ আৰু 6 দিনৰ কাৰণে তেনেকৈ কাম কৰিব লাগিব আৰু তাৰ বিজনেসমেন বিলাকেও এইটো ভাবে যে যদি আপোনালোকে কামত ভালকৈ মন দি কাম কৰিব নোৱাৰে তেতিয়া হলে সেই কামটো কৰাৰ আপোনালোকে যোগ্য নহয় কিন্তু এইখিনি ডাউন সাইড থাকাৰ পিছতো চাইনাৰ মানুহৰ লাইফষ্টাইল আমাৰ ভাৰতৰ মানুহতকৈ বহুত ভাল আৰু মই ভিডিওটো বনাই এইটো বুজাব খোজা নাই যে মই ইণ্ডিয়াত থাকি বেয়া পাইছো বা ইণ্ডিয়াক বেয়া পাও এনেকুৱা কথা ক'ব মোৰো ভাল নালাগে কিন্তু এইখিনি কথা সকলোৱে জানাটো উচিত কাৰণ আপুনি মই ভাল হলে আমাৰ ভাৰতখন এদিন ভাল হ'ব আৰু চাইনাৰ নিচিনা ডেভেলপ হ'ব পাৰিব যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা আৰু যদি ভিডিওটো বেয়া লাগিছে তেনে হলে ডিসলাইক কৰিবা আৰু যদি এনেকুৱা ভিডিও পাই থাকিব খোজা তেনে হলে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা